রাস্তা চাওক না, রাস্তা কি রাস্তা! এই গলো 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 বাচিলো বে। ৰাস্তা ইমানে বেয়া মানে একদম মাথা গৰম কৰি দিছে। এই গৰু চাইডে 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 গৰু। স্কৰ্পিঅ' চাবি অন কৰি দিলোঁ। এতিয়া গৈ থাকোঁ। তো মানুহৰ নামটো চিনি নাপাওঁ, একদম মানে বিচাৰি বিচাৰি আহি আছোঁ আৰু ফোন কৰি দিলে ঘপককৈ। হেল্ল' গাইজ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি মানে কি অলপ ভাড়া মাৰিবলৈ ওলাই আহিলোঁ। আপুনি দেখিছেনে, পূৰা অলপমান ওলাই আহিছোঁ আৰু ভাড়া মাৰোঁ বুলি অকণমান। তো ভিডিঅ'টো চাই থাকক, স্কিপ নকৰাকৈ চাই থাকক কেনেকৈ ভাড়া মাৰোঁ আজি। মানুহ এগৰাকীয়ে মাটি পিত আছিলে, তো ক'ৰবাত যাব বোলে, বাগানত চালে আছিলে। তো আপোনালোকৰ বাগানখন আজি দেখাম। তো মই এতিয়া ইয়াতে ৰখি পেলাই ফুৰিব লাগিব। তো গাইজ, বহুত দিন মানে ভিডিঅ' দিয়া নাছিলোঁ। তো আজি এনেই ওলাই আহি আৰু ভিডিঅ' এটা বনাই দিলোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট কৰিব, তলত কমেণ্ট বক্সত কমেণ্ট কৰিব। বেয়া পালেও বেয়া পাইছোঁ বুলি কৈ দিব আৰু ভাল পালেও ভাল পাইছোঁ বুলি ক'ব, বেয়া পালেও বেয়া পাইছোঁ বুলি ক'ব। মুঠতে কমেণ্ট এটা কৰিব, এতিয়া ভাল লাগিব আৰু। अरे जिंदगी में क्या खाना और पीना और 2 दिन में जिंदा होगा खा के पी के जी रहेगा। তেতিয়াহ'লে আপুনি ভাল পায় ন? अरे 2 दिन ये तो खाए वो ये तक ले वो অঁ বাইকখন নে? ले को भाई আমি 2 दिन যাই থাকতে যদি হান্তি के আপোনাৰ জয় হে নেকি? হান্তি লাগি নোৱাৰো কি বাল যাই থাকি লাভ আছে না বামগাঁও কোনফালে আছে নো? অঁ কোন বামগা এই কিটাকে যাবলৈ মন্দিৰ পাৰ হ'ব লাগিব। মই চিনি পাওঁ নহয় সেইটো জেগা। এটা কি কৰিলে এই মন্দিৰ তাত দিও না লখ কৰা দে তাত দিয়া হে বাদ দিয়া হে মুখ্যমন্ত্ৰী তংগ গৈ নেকি? আমাৰ বনিলে এইটো কিবা কৰি দিয়ে হোৱাটছএপ কৰি দিয়ে এতিয়া মই যাম কথা নিমিছা হোৱাটছএপ নহয়, মই ইউটিউবত দিম। ইউটিউবত আপুনি চাব। বাটেকে পঢ়ে লিংকটো আমি এতিয়া আহিলে নাই মই লিংকটো শ্বেয়াৰ কৰি দিম, আপুনি চাব। বেয়া হ'ব হে বেয়া আপুনি আপোনাৰ চেহেৰাটো দিব নাই নহয়। মই আগতে একদম বাগানখন পূৰা দেখাই আছোঁ মানে বস্তুটো। নহ'ব নহয় আকৌ, মই নকৰিম নহয় আকৌ সেইটো। তো হেল্ল' গাইজ, আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পালে নে বেয়া পালে কমেণ্টটো নিশ্চয় কৰিব। তো আজি আপোনালোকৰ বাগানখনত দেখালোঁ আৰু এইপিনে হ'ল আপোনাৰ মনপুৰ চাহ বাগান। তো মই আহোঁতে ভিডিঅ' নাপালোঁ, তো এতিয়া মানে ভিডিঅ'টো কৰি দিছোঁ। এইফালে দেখিছেনে, এইফালে ফেক্টৰীলৈ যায় আৰু এইফালে ডাইৰেক্ট আমি ওলাম মানে 2 নম্বৰ গেট। এইবিলাক হ'ল মেনেজাৰসকলৰ ঘৰ, এইবিলাক মানে কোৱাৰ্টাৰ আৰু। দেখিছেনে এইবিলাক, দেখিছেনে ধুনীয়াকৈ গছ বনাই থৈছে, গছ ৰুই থৈছে, কিমান যে ভাল লাগিছে।